জিন্দাবাদ কয় নে মুৰ্দাবাদ কয়? মুন্দাবাদ। প্ৰথমবাৰ লাইফ ষ্টাইলৰ মিটিঙত অহা মানুহ কিমান আছে বাৰু? ফাৰ্ষ্ট টাইম লাইফ ষ্টাইল মিটিং ডাঙৰ না একদম প্ৰাউডলি ডাঙৰ কালি এক্সিষ্টিং ডিষ্ট্ৰিবিউটৰ আৰু শুনক মই যিখিনি বক্তব্য ৰাখিম এতিয়াৰ পৰা মোৰ এটা কথাও আপোনালোকে বিশ্বাস নকৰিব কিন্তু মোৰ স্বাৰ্থ মই আপোনালোকক বহুত মিছা কথা কৈ তামাম মাথাটো বেয়া কৰি যাব পাৰোঁ ৰিলি কৈছোঁ আজিকালি মিছা কথা কৈ নিজৰ স্বাৰ্থ পূৰণ কৰা মানুহে পৃথিৱীত বেছি মই যিমানটো কথা কম এটাও বিশ্বাস নকৰিব প্ৰত্যেকটো কথা হয় নে নহয় গুগল চাৰ্চ কৰিব ঠিক আছে এটা মই এটা ইনফৰমেশ্যন এইটো গুগল চাৰ্চ মই প্ৰত্যেকটো পইণ্ট আপোনালোকে গুগল চাৰ্চ কৰিব ঠিক আছে মই আকৌ কৈছোঁ এটা কথাও বিশ্বাস নকৰিব কাৰণ মানুহৰ নিচিনা হাৰামী প্ৰাণী এখন পৃথিৱীত হেল্ল' ইয়েছ ভাৰতবৰ্ষৰ মানুহে নেটৱৰ্ক মাৰ্কেটিঙক জিন্দাবাদ কয় নে মুৰ্দাবাদ কয়? মুন্দাবাদ। মুৰ্দাবাদ নেটৱৰ্ক মুৰ্দাবাদ নহলে মুৰ্দাবাদ আমাৰ জিলাখন যদি যে ভাৰতবৰ্ষৰ মানুহে জিন্দাবাদ কয় নে মুৰ্দাবাদ? মুৰ্দাবাদ নেটৱৰ্ক যিটো ইণ্ডাষ্ট্ৰী ভাৰতবৰ্ষৰ মানুহে মুৰ্দাবাদ বুলি কয় আমি জনাৰ প্ৰয়োজন আছে বিশ্বৰ মানুহে কি বুলি কয় শুনিব বিচাৰে সমগ্ৰ বিশ্বৰ মানুহে কয় জিন্দাবাদ নেটৱৰ্ক মাৰ্কেটিং হেল্ল' সমগ্ৰ বিশ্বৰ মানুহে কয় জিন্দাবাদ নেটৱৰ্ক মাৰ্কেটিং বিশ্বাস নকৰিব হয় নে নহয় গুগল চাৰ্চ কৰিব মই দুটা প্ৰমাণ দাঙি ধৰি শুনক প্ৰমাণ নম্বৰ 1 বিশ্ব এখনো দেশ নাই আপুনি যিটো টুপি পিন্ধোৱা বিজনেছ বুলি কয় যে হেল্ল' আপুনি কয় নহয় মই নেটৱৰ্ক মাৰ্কেটিং অহা দৰে টুপি পিন্ধোৱা বিজনেছ বুলি কৈছে বিশ্বত এখনো দেশ বাকী নাই যিখন দেশে নেটৱৰ্ক মাৰ্কেটিঙক মৰ্যাদা দিয়া নাই যিখন দেশে নেটৱৰ্ক মাৰ্কেটিঙক আঁকোৱালি লোৱা নাই যিখন দেশে নেটৱৰ্ক মাৰ্কেটিঙক গ্ৰহণ কৰা নাই তাৰমানে কি বুজিলে আজি বিশ্বৰ দেশে দেশে নেটৱৰ্ক মাৰ্কেটিঙৰ ঝাণ্ডা উৰিছে আজি বিশ্বৰ চুকে কোনে নেটৱৰ্ক মাৰ্কেটিঙক আঁকোৱালি লৈছে মোৰ কুৱেশ্যনটো ইয়াত আছে যিটো বস্তু সমগ্ৰ বিশ্বখনে গ্ৰহণ কৰিলে তাৰ পৰা আপুনি আঁতৰি থকাটো কেনেকৈ সম্ভৱ যাক সমগ্ৰ বিশ্বই গ্ৰহণ কৰিব দেৰিকে হলেও আপুনি তাক গ্ৰহণ কৰিবই লাগিব গ্ৰহণ কৰিবলৈ বাধ্য এইটো আপুনি মনত ৰাখিব প্ৰমাণ নম্বৰ 2 গোটেই বিশ্বতে জিন্দাবাদ বুলি কৈছে তাৰ প্ৰমাণ দি আছে মোক আপোনালোকে বিশ্বৰ 5খন আগবঢ়া দেশৰ নাম কওক আটাইতকৈ আগবঢ়া আমেৰিকা তাৰপৰা এইটো ষ্টাৰ্ট মোক আপোনালোকে বিশ্বৰ আটাইতকৈ আগবঢ়া 10খন দেশৰ নাম কওক 20খন দেশৰ নাম কওক মই কি ক'ব বিচাৰিছোঁ গম পাই বিশ্ব এইবোৰ চব গুগল চাৰ্চ কৰিব হা বিশ্বাস নকৰিব বিশ্ব এখনো ডেভেলপ কাণ্ট্ৰি বাকী নাই এখনো ডেভেলপ কাণ্ট্ৰি বাকী নাই যিখন উন্নত ৰাষ্ট্ৰই ডেভেলপ কাণ্ট্ৰিয়ে নেটৱৰ্ক মাৰ্কেটিঙক সৰ্বাধিক গুৰুত্ব দিয়া নাই হেল্ল' তাৰমানে কি বুজিলে ডেভেলপ কাণ্ট্ৰিবিলাকে নেটৱৰ্ক মাৰ্কেটিঙক গুৰুত্ব দিছে আৰু আমি ভাৰতবৰ্ষৰ নিচিনা পিছপৰা দেশবিলাকে খাই নেপিন্ধে গমেই পোৱা নাই yes and no second question ডেভেলপ কাণ্ট্ৰিবিলাকে গুৰুত্ব দিছে আমি পিছপৰা দেশবিলাকে গুৰুত্ব দিয়া নাই হেল্ল' মোৰ কুৱেশ্যনটো এইটো ডেভেলপ কাণ্ট্ৰিবিলাকক কোনে ডেভেলপ বনালে ডেভেলপ কাণ্ট্ৰিবিলাকক তাৰ মানুহবোৰে ডেভেলপ বনাইছে পিছপৰা দেশবিলাকক কোনে পিছ পেলাই ৰাখিছে মানুহবোৰে পিছ পেলাই ৰাখিছে আপুনি মই হেল্ল' শুনক ডেভেলপ কাণ্ট্ৰিৰ মানুহবিলাকে দেশখনক কিয় ডেভেলপ বনাব পাৰি কিয় ডেভেলপ কাণ্ট্ৰিৰ মানুহবিলাকে দেশখনক ডেভেলপ বনাব কিয় পাৰিলে এই কাৰণেই পাৰিলে শুনক না ডেভেলপ কাণ্ট্ৰিৰ মানুহবিলাকৰ চিন্তা চৰ্চা বিচাৰ বিবেচনা ডেভেলপ সেইকাৰণেই দেশখনক ডেভেলপ বনাব পাৰিছে yes and no sir please hello মন দিছে নে নাই ডেভেলপ কাণ্ট্ৰি মানুহৰ চিন্তা চৰ্চা বিচাৰ বিবেচনা ডেভেলপ সেইকাৰণে দেশখনক ডেভেলপ বনাব পাৰিছে আৰু আমাৰ দেশখন কিয় পিছপৰা
মোৰ নিচিনা মানুহৰ ভাৰতীয় মানুহৰ চিন্তা চৰ্চা বিচাৰ বিবেচনা পিছপৰা সেইকাৰণেই দেশখন পিছ পৰি আছে ৰাইট আমাৰ এনেকুৱা ধৰণৰ বিচাৰ বিবেচনা ভোটা এলেচা বুলি দিলে আমি ভোট দিয়া দেশৰ মানুহ খেতিয়কৰ একাউণ্টত ২০০০ টকা ভৰাই দিলে খোজকাঢ়ি গৈ ৫-১০ কিলোমিটাৰ দূৰতো আমি সেই পাৰ্টিক ভোট দিয়া দেশৰ মানুহ আমি আমাৰ চিন্তা চৰ্চা বিচাৰ বিবেচনা পিছপৰা তেওঁলোকৰ চিন্তা চৰ্চা বিচাৰ বিবেচনা আগবঢ়া এতিয়া মই কি ক'ব বিচাৰিছো গম পাই ডেভেলপ কাণ্ট্ৰিবিলাকে নেটৱৰ্ক মাৰ্কেটিঙক গ্ৰহণ নাই কৰা কোনে কৰিছে ডেভেলপ চিন্তা চৰ্চাৰ মগজৰ মানুহবিলাকে নেটৱৰ্ক মাৰ্কেটিং গ্ৰহণ কৰে yes and no পিছপৰা দেশবিলাকে নেটৱৰ্ক মাৰ্কেটিঙক গ্ৰহণ নাই কৰা নহয় পিছপৰা মগজৰ মানুহবিলাকে নেটৱৰ্ক মাৰ্কেটিঙক খাই নেপিনে কৰি পোৱা নাই হেল্ল' yes and no ইয়াক কৈ মানে মই এইটোৱেই ক'ব বিচাৰিছোঁ শুনক না সমগ্ৰ বিশ্বত আজি নেটৱৰ্ক মাৰ্কেটিঙৰ বিপ্লৱ নহয় মহাবিপ্লৱৰ সূচনা হৈছে মহাবিপ্লৱৰ দেশে দেশে ঠাণ্ডা হৈছে মই আকৌ কৈছোঁ হেল্ল' মালয়েছিয়াৰ নাম শুনিছে নাই শুনা যদি নাই শুনা শুনিছোঁ বুলি কওক মালয়েছিয়াৰ নাম শুনিছে নাই আমাতকৈ বহুত পিছপৰা হয়নে নহয় ক'ত আছে আপোনালোকে মালয়েছিয়া আমাতকৈ আগবঢ়া হয়নে নহয় ঘটনা এটা আছে মালয়েছিয়া শুনক না আমাৰ ইয়াত যেনেকে এগ্ৰিকালচাৰ হেল্থ ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ আছে শুনক আকৌ তেতিয়াহে জমনি পুথি মই নিজৰ মাথাটো কিমান দামী গম পাব আমাৰ ইয়াত যেনেকে এগ্ৰিকালচাৰ হেল্থ এডুকেশ্যন মিনিষ্টাৰ আছে মালয়েছিয়া মানুহৰ মাথাটো বেয়া হ'ল তেওঁলোকৰ তাত নেটৱৰ্ক মাৰ্কেটিঙৰ মিনিষ্ট্ৰীও আছে হেল্ল' হয় মালয়েছিয়াই ভুল কৰিছে নহয় ক'ৰবাত আমি ভুল কৰিছোঁ হয় মালয়েছিয়া মূৰ্খ হ'ল নহয় আমি মূৰ্খ হৈছোঁ ক'ৰবাত নহয় কেলৈ কৈছোঁ তেওঁলোকে জিন্দাবাদ বুলি কৈছে আমি মুৰ্দাবাদ বুলি কৈছোঁ কেনেকৈ গম পালোঁ তেওঁলোকৰ তাত মিনিষ্ট্ৰী আছে আমাৰ ইয়াত থাকে yes or no মই কোৱেশ্যন কৰিম শুনক আনচাৰ দিব কিন্তু জনা হ'লে আনচাৰ দিব নজনা হ'লে নিদিব কাৰণ মই নাজানো বুলি কেতিয়া কৈ থাকোঁ বিশ্বৰ আজিৰ তাৰিখত আটাইতকৈ আগবঢ়া দেশখনৰ নাম কি আমেৰিকা হয় বিশ্বৰ আটাইতকৈ ধনী মানুহ থকা দেশখনৰ নাম কি আমেৰিকা এই কোৱেশ্যন আনচাৰ কি হেল্ল' নেটৱৰ্ক মাৰ্কেটিঙৰ দুৰ্গ বা কেপিটেল বুলি আজি বিশ্বৰ কোনখন ৰাষ্ট্ৰ পোৱা যায় আমেৰিকা তাৰমানে কি বুজি পালে আমেৰিকাতেই বিশ্বৰ আটাইতকৈ বেছি মানুহে নেটৱৰ্ক বিজনেছ কৰে হেল্ল' আমি কওঁ চাকৰি নোপোৱাকেইটাইহে নেটৱৰ্ক কৰে আমেৰিকাত তাৰমানে চাকৰি বিচাৰি হাহাকাৰ কৰা মানুহৰ পৰিমাণে বেছি সেইকাৰণে তাত বেছি শুনি লওক আমেৰিকা নট অনলি আমেৰিকা বিশ্বৰ ডেভেলপ কাণ্ট্ৰিবিলাকত হাই প্ৰফাইল ধনী মানুহেও আজি নেটৱৰ্ক মাৰ্কেটিঙলৈ আহিছে হেল্ল' আৰু এটা কথা কৈছোঁ মই আমেৰিকাৰ জানিবলগীয়া কথা নেটৱৰ্ক মাৰ্কেটিং কোনটো কৰিব কেনেকৈ কৰিব পিছত জানিব কেনে কৰিব লাগে সেই কথাখিনি জানিব হেল্ল' আমাৰ ইয়াত যেনেকৈ ভূগোল বিজ্ঞান পঢ়ায় মাছ কৰে আমেৰিকাৰ নেটৱৰ্ক মাৰ্কেটিং আজিকালি নহয় বহু আগৰ পৰা নেটৱৰ্ক মাৰ্কেটিং পাঠ্যক্ৰম হিচাপে প্ৰচলন হৈ আছে তাৰমানে কি বুজিলে মাথা নাইকিয়া দেশৰ মানুহ আমেৰিকান ল'ৰা ছোৱালী মূৰ খাবৰ কাৰণে নেটৱৰ্ক মাৰ্কেটিং পঢ়াই আছে সেইটো নেকি হা ক'ৰবাত আমাৰ ভুল হৈ গৈছে বন্ধু এই ইণ্ডাষ্ট্ৰিটো বুজি পোৱাত আমাৰ ক'ৰবাত ভুল হৈ গৈছে সমগ্ৰ বিশ্বই গ্ৰহণ কৰিলে আমি এতিয়াও কিন্তু ওচৰে চপা নাই yes and no ডক্টৰ এপিজে আব্দুল কালামৰ নাম শুনিছে কোন হয় তেখেত একো ৰাষ্ট্ৰপতি ফাষ্টপতি নহয় ডক্টৰ এপিজে আব্দুল কালাম ৰাষ্ট্ৰপতি আছিল কাৰণে আমাৰ বুকুৰ মাজত এনেকৈ ভৰাই থৈছো নেকি ভাৰতৰ ৬ নম্বৰ ৰাষ্ট্ৰপতিজনৰ নাম কি জানে কোনোবাই হেল্ল' শুনক ডক্টৰ এপিজে আব্দুল কালামৰ ৰাষ্ট্ৰপতি বুলি ভাবি আমাৰ বুকুৰ মাজত ৰখা নাই কেনে ৰাখিছো বিশ্বৰ এজন বৰণ্য ব্যক্তি হয় দাৰ্শনিক হয় পণ্ডিত গৱেষক নৱপ্ৰজন্মৰ অভিভাৱক জাতিৰ এজন শিক্ষক হয় ডক্টৰ এপিজে আব্দুল কালাম মোৰ দৃষ্টি মহাত্মা গান্ধীৰ পিছতে সৰ্বজন শ্ৰদ্ধেয় যদি কোনোবা ব্যক্তি ভাৰতবৰ্ষত আছে হি ইজ ডক্টৰ এপিজে আব্দুল কালাম
আপোনাৰ মেট্ৰিক ফেল মেট্ৰিক পাছ, ডিগ্ৰী ফেল ডিগ্ৰী পাছ, মাষ্টাৰ ডিগ্ৰী ফেল মাষ্টাৰ ডিগ্ৰী পাছ, নেটৱৰ্কৰ সম্পৰ্কত জীৱনত এটা বাক্য নপঢ়ি নোপোৱা সেই বন্ধুবিলাকে কি কৈছে, কোনে মতলব দিয়ে? জাতিৰ শিক্ষক অভিভাৱকসকলে কি কৈছে, তাক আমি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। Yes or no? শুনিব বিচাৰে ডক্টৰ এপিজে আব্দুল কালামে নেটৱৰ্কৰ সম্পৰ্কত কি কৈ গৈছে, জানিব বিচাৰে? জোৰছে চিঞৰ না। নৱপ্ৰজন্মৰ অভিভাৱক জাতিৰ শিক্ষক ডক্টৰ এপিজে আব্দুল কালামে দুটা মহান বাণী আগবঢ়াই গৈছে নেটৱৰ্কৰ সম্পৰ্কত। জানিব বিচাৰে? জানিব বিচাৰে? Are you excited? Are you excited? তালি বজাব? ডক্টৰ এপিজে আব্দুল কালামে দুটা বাণী। নাম্বাৰ 1, শুনক, তেতিয়াহে কামত আহিব, মগজৰ দুৱাৰটো তেতিয়াহে খোল খাব, লগবিলাক তেতিয়া খোল খাব। শুনক, হেল্ল', ডক্টৰ এপিজে আব্দুল কালামে কৈছে ১বিংশ শতিকাৰ ফাষ্টেষ্ট গ্ৰয়িং ইণ্ডাষ্ট্ৰিটোৱেই হৈছে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি। হেল্ল', মই কোনোবাই যদি মোক হাঁহে, মই কি বুলি ভাবো জানো? গোবৰ আছে তোৰ। হেল্ল', তইতো নাজানো যে ১বিংশ শতিকাৰ ফাষ্টেষ্ট গ্ৰয়িং ইণ্ডাষ্ট্ৰিটো হৈছে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি। মই সদায় নিজক গৰ্ব কৰো, কি বুলি জানে? মই সেইটো ইণ্ডাষ্ট্ৰিৰ সৈতে জড়িত হৈ আছো যিটো ইণ্ডাষ্ট্ৰি আজি ১বিংশ শতিকাৰ ফাষ্টেষ্ট গ্ৰয়িং ইণ্ডাষ্ট্ৰি। Yes or no? Yes or no? Number 2, ডক্টৰ এপিজে আব্দুল কালামে কৈছে, ছেকেণ্ড বাণী শুনক, এইটোতো আৰু ভয়ংকৰ, আৰু ভয়ংকৰ। তেখেতে কৈছে বিশ্বৰ পুৰুষ আৰু মহিলাসকলে নিজৰ জীৱন যদি সফল কৰিব বিচাৰে, যৌৱন যদি উপভোগ কৰিব বিচাৰে, নেটৱৰ্ক মাৰ্কেটিঙৰ ব্যৱসায় কৰক। কাৰ কথা শুনিব? জাতিৰ শিক্ষক ডক্টৰ এপিজে আব্দুল কালামৰ কথা শুনিব নে এটা বাক্য শব্দ পঢ়ি নোপোৱা সেই নপঢ়া পণ্ডিতটোৰ কথা শুনিব? কাৰ কথা শুনিব? কাৰ কথা শুনিব? কাৰ কথা? কাৰ কথা শুনে ডিচিশ্যন আপোনাৰ। মই ডক্টৰ এপিজে আব্দুল কালামৰ কথা শুনি নেটৱৰ্ক মাৰ্কেটিঙত পাগল হৈছিলোঁ। হেল্ল', ডক্টৰ এপিজে আব্দুল কালামৰ কথা শুনি নেটৱৰ্ক ইণ্ডাষ্ট্ৰীলৈ অহাৰ কাৰণেই মোৰ জীৱনত উলট পালট হৈ গ'ল, উলট পালট। জানিব বিচাৰে কি ঘটিল? নিবিচাৰে? জানিব বিচাৰে? ডক্টৰ এপিজে আব্দুল কালামৰ কথা শুনি নেটৱৰ্ক বিজনেছলৈ অহাৰ কাৰণেই জিৰ' আছিলোঁ, জিৰ', একদম জিৰ' আছিলোঁ, আজি হিৰ' হৈ গ'লো, হিৰ'। হেল্ল', ডক্টৰ এপিজে আব্দুল কালামৰ কথা শুনি নেটৱৰ্ক বিজনেছলৈ অহাৰ কাৰণেই ভিখাৰী আছিলোঁ, ভিখাৰী, একদম ভিখাৰী আছিলোঁ। 5 টকা পইচাৰ কাৰণে 10 দিনলৈকে মোবাইল ৰিচাৰ্জ নকৰাকৈ আছিলোঁ। হেল্ল', ভিখাৰী আছিলোঁ, ভিখাৰী। ডক্টৰ এপিজে আব্দুল কালামৰ কথা শুনি নেটৱৰ্কলৈ অহাৰ কাৰণেই কৰোড়পতি হৈ গ'লো, কৰোড়পতি।